নমস্কাৰ বন্দিতাস কিবা কিবিৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ এটা এগ বিৰিয়ানীৰ ৰেচিপি। আহকচোন ভিডিঅ'টো চাওঁগৈ। দুটা ডাঙৰ সাইজৰ পিঁয়াজ লৈছোঁ আৰু পিঁয়াজকেইটা মই এনেদৰে দীঘলীয়াকৈ মধ্যমীয়া জোখত কাটি লৈছোঁ। আৰু এটা ডাঙৰ সাইজৰ পিঁয়াজ লৈ এনেকৈ টুকুৰা কাটি লৈছোঁ। আদা নহৰুৰ পেষ্ট অলপ বনাই লৈছোঁ। লগতে লৈছোঁ লং এটা, ইলাইচি সৰু সাইজৰ 3টা, দালচেনি আৰু কেঁচা জলকীয়া 4টা। তাৰ পিছত লৈছোঁ এফালে 1 চামুচ জিৰা গুড়ি, হালধি পাউডাৰ আৰু কাশ্মীৰ ৰেড চিলি পাউডাৰ আৰু এটা ডাঙৰ সাইজৰ বিলাহী এনেদৰে কাটি লৈছোঁ। এফালে কণী বইল কৰি গুচাই থৈছোঁ 4টা আৰু আলু লৈছোঁ। আলুটো অপচনেল হয়, মই আলু দিওঁ যদি দিব পৰা অপচন থাকে, কিয় সেইটো মোৰ আগৰ ভিডিঅ' চোৱা সকলে জানে। গতিকে আপোনালোকে আলুটো নল'লেও কথা নাই, মই লৈ লৈছোঁ। আৰু মোষ্ট ইম্পৰ্টেণ্ট আমাক লাগিব বিৰিয়ানী মছলা। মই এভৰিডে বিৰিয়ানী মছলাটো লৈছোঁ আৰু বিৰিয়ানী মছলা 2 চামুচ ব্যৱহাৰ কৰিম মই। কুকাৰত তেল গৰম হোৱাত তাতে মই ৰিফাইন দি দিলোঁ। ৰিফাইনখিনি গৰম হোৱাৰ পিছত দীঘলীয়া সাইজত কাটি লোৱা পিঁয়াজখিনি তাতে দি দিলোঁ। একদম হাই ফ্লেমত পিঁয়াজখিনি ভাজিছোঁ। লৰাই ভাজি থাকিব, তেতিয়াহে পিঁয়াজখিনি মৰমৰীয়া হ'ব। যদিহে কম জুইত ভজা যায় তেতিয়া পিঁয়াজখিনি নমাই দিয়াৰ পিছত ঢিলা হৈ যায়গৈ। সেইকাৰণে হাই ফ্লেমত যেতিয়া ভজা যায় পিঁয়াজটো তেতিয়া মৰমৰীয়া হৈ থাকে। পিঁয়াজখিনি মৰমৰীয়া হোৱালৈ যিহেতু অকণমান সময় লাগিব, সেয়ে মই ইটো চৌকাত কণীকেইটাও ফ্ৰাই কৰি আছোঁ। কণীকেইটা যিহেতু বইলে হয়, গতিকে বেছি সময় ফ্ৰাই কৰিব নালাগে, অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। আৰু কণীখিনি ভাজোঁতে বহুত তেল দিব নালাগে, একদম জোখত অকণমান তেল দিব লাগে আৰু হ'বলৈ হওঁতে অকণমান হালধি ছটিয়াই দিব লাগে। তেতিয়া কণীকেইটা একদম ধুনীয়া ৰঙচুৱা হৈ পৰে। কণী ভজাও হৈ গ'ল আৰু ইফালে একেলগে পিঁয়াজখিনিও ভজা হৈ গ'ল। পিঁয়াজখিনি নমাই ল'লোঁ মই। এতিয়া তাতে সেই একেখিনি তেলতে ইলাইচি, লং আৰু দালচেনি কেইডাল দি দিলোঁ। কেঁচা জলকীয়া কেইটাও দি দিম এতিয়া। কেঁচা জলকীয়া, তাৰপাছত মই এটা পিঁয়াজ যে সৰু মিহিকৈ কাটি লৈছিলোঁ, সেই পিঁয়াজটো এতিয়া ইয়াতে দি ভাজি থাকিম। পিঁয়াজখিনি একদম গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম মই এনেদৰে। এতিয়া কিন্তু মই গেছৰ জুইটো কমাই লৈছোঁ। মধ্যমীয়া জুইত ভাজিম গোটেইখিনি বস্তু, নহ'লে জ্বলি যাবগৈ। এতিয়া মই গেছটো কমাই লৈছোঁ। পিঁয়াজখিনি ভাজ খাই মানে মই আলুখিনি যে লৈছিলোঁ, আলুখিনি ইটো কেৰাহীত গেছৰ সিটো চৌকাত আকৌ ভাজি লওঁ, য'ত মই বইল কণীকেইটা ফ্ৰাই কৰিছিলোঁ। তাতে দুয়োটা কাম সমানে হৈ থাকিব তেতিয়া। পিঁয়াজখিনি খুব সুন্দৰকৈ ভাজ খাইছে। এতিয়া মই মছলাখিনি ইয়াত দি যাম। প্ৰথমে দিম 1 চামুচ জিৰা পাউডাৰ। প্ৰথমে দেখাইছিলোঁ যে সেই জিৰা পাউডাৰ 1 চামুচ মই ইয়াতে দি দিম। হালধি গুড়ি দিম জোখমতে আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 চামুচ দিম। আটাইখিনি বস্তু হেতাৰে এবাৰ ভালদৰে মিলাই দিম। অকণমান সময়ৰ বাবে ভাজি মছলাখিনি সিজিবলৈ দিম। মছলাখিনি অকণমান ভাজ খাইছে, ধুনীয়াকৈ ভজা হোৱাৰ পাছত মই এতিয়া ইয়াতে দি দিছোঁ বিলাহীটো। বিলাহীটো ভালদৰে ভাজ খোৱালৈকে ভাজি থাকিব লাগিব। বিলাহীটো অকণমান ভাজ খোৱাত ইয়াত মই নিমখ দিলোঁ সোৱাদ অনুসৰি। 1 চামুচ দিছোঁ মই। নিমখ দি অকণমান সময়ৰ বাবে আকৌ ভাজি থাকিম। মাজে মাজে অকণমান পানী ছটিয়াই দিব, যাতে মছলাখিনি কুকাৰটোৰ তলত লাগি নধৰে, তাৰ বাবে অকণমান পানী ছটিয়াব। এতিয়া বিলাহীখিনি অলপ গলি গৈছে, সেইকাৰণে মই ইয়াতে আধা টিস্পুন চেনি দি দিছোঁ।
চেনিটোৱে ৰংটো ভাল আনে, লগতে বিলাহীৰ বহুত চেৰেকা টেঙাটো নোহোৱা কৰি দিয়ে। সেইকাৰণে অকণমান বিলাহীৰ টেঙাটো কাটিবলৈ চেনি। বিলাহীখিনি আমাৰ খুব ধুনীয়াকৈ ভাজ খালে একেবাৰে গলি নোহোৱা হোৱাৰ দৰে হৈ গ'ল, মিলি গ'লগৈ। ধুনীয়া এটা গ্ৰেভি তৈয়াৰ হৈছে আমাৰ। এতিয়া মই ইয়াতে চাউল দিম। চাউলখিনি মই আগেয়ে ধুই চাফা কৰি ৰাখিছিলোঁ, বাচমতি চাউল। কিন্তু চাউলখিনি আপোনালোকে 15 মিনিটতকৈ বেছি সময় ধুই নথ'ব। গতিকে যেতিয়া মা মছলাখিনি যা যোগাৰ কৰি ভাজিবলৈ ষ্টাৰ্ট কৰিব তেতিয়াহে চাউলখিনি ধুব। চাউল মই লৈছিলোঁ সৰু গিলাচেৰে 2 গিলাচ। গিলাচটো মই দেখুৱাম পানী দিওঁতে। সেই সৰু গিলাচেৰে 2 গিলাচ মই চাউল লৈছিলোঁ। যদি চাউলৰ পৰিমাণ বঢ়াই যায় তেনেহ'লে বাকী ইনগ্ৰেডিয়েণ্টবোৰো আপোনালোকে বঢ়াই ল'ব লাগিব। এবাৰে গোটেইখিনি চাউল মই দিয়া নাই। 1 গিলাচ চাউল প্ৰথমে দি এনেদৰে মিলাই ল'লোঁ গ্ৰেভিখিনিৰ সৈতে। বাকী 1 গিলাচ চাউল ৰখাই থৈছোঁ। এতিয়া মই ইয়াতে ভজা কণী আৰু আলুখিনি ধুনীয়াকৈ দি দিম আৰু প্ৰথমে ভাজি ৰখা একদম ক্ৰাঞ্চি পিঁয়াজখিনিও ইয়াত দি দিম। চাউলখিনি যে মই বস্তু ভজাৰ সময়তে ধুবলৈ কৈছোঁ, ইয়াৰ কাৰণটো হৈছে বাচমতি চাউল বহুত সময় আগতে ধুই থৈ দিলে চাউলটো একদম কোমল হৈ যায়গৈ আৰু হাতেৰে মোহাৰি দিলেই চাউলটো গুৰি হৈ যায়। সেইকাৰণে বনাবলৈ লোৱাৰ আগে আগে ধুব লাগে, বা ধুইও লগালগো আপোনালোকে বঢ়াই দিব পাৰে। 5 মিনিটমান ধুই থ'লে ভাল হয় আৰু। পিঁয়াজখিনি বহুত আগতে ভাজিছিলোঁ যদিও ঢিলা হৈ যোৱা নাই, একদম মৰমৰীয়া হৈ আছে, দেখিছেনে? এতিয়া মই ইয়াৰ ওপৰত পিঁয়াজখিনি দি দিম। গোটেই বস্তুখিনি দিয়াৰ পাছত 1 গিলাচ পানী দিলোঁ। যিটো গিলাচেৰে চাউল লৈছিলোঁ সেই গিলাচটোৰে 1 গিলাচ পানী দি তাৰ পাছত মই ইয়াতে বিৰিয়ানী মছলা 2 চামুচ ব্যৱহাৰ কৰিলোঁ। বিৰিয়ানী মছলাখিনি দিয়াৰ পাছত যি 1 গিলাচ চাউল ৰাখি থৈছিলোঁ সেই 1 গিলাচ চাউল ইয়াৰ ওপৰত আকৌ লেয়াৰ কৰি দি দিলোঁ। এতিয়া ইয়াত মই বাকী ৰোৱা গোটেই পিঁয়াজখিনি দি দিম, ভাজি ৰখা পিঁয়াজখিনি দিম আৰু বাকী 1 গিলাচ পানী এতিয়া আকৌ ইয়াতে দি দিম। 2 গিলাচ চাউল লৈছোঁ যিহেতু, গতিকে পানীও 2 গিলাচে দিছোঁ সেই একেটা গিলাচেৰে। কেঁচা ধনিয়াৰ পাত থাকিলে কুটি ইয়াৰ ওপৰত দি দিব পাৰে, এটা ধুনীয়া গোন্ধ আৰু সোৱাদ আহিব। মোৰ ওচৰত নাছিল বাবে দিয়া নাছিলোঁ। এতিয়া কুকাৰৰ ঢাকনি বন্ধ কৰি এটা চিটি আহিবলৈ দিব। এটা চিটি অহাৰ পাছত গেছটো একেবাৰে চিম কৰি দিব। তাৰ পাছত আৰু এটা চিটি আহিব দিব নালাগে। 10 মিনিট তেনেদৰে ৰাখি নমাই দিলে আমাৰ বিৰিয়ানী ৰেডি হৈ যাব। খাবলৈ ধুনীয়া হৈছিল বিৰিয়ানী। আৰু যদিহে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰি জনাব কেনে পালে, লগতে ভিডিঅ'টো